দুপৰীয়াৰ সাজৰ কাৰণে মই আজি সাৰৰ আঞ্জা বনাওঁ মোৰ ফেভাৰেটে আৰু নতুন ষ্টাইলত আৰু মানে বনাওঁ কেনেদৰে বনাওঁ দেখুৱাম বাৰুচোন। ইয়াত এটা ধুন্দুলি দিছোঁ, ৰঙালাওৰ আগ, কঁঠালৰ গুটি, এইফালে দালি লৈছোঁ, প্ৰায় 2 ঘণ্টামান তিয়াই থৈছোঁ। গোটেইখিনি যোগাৰ কৰি লৈছোঁ আৰু এতিয়া বনাম আৰু কেৰাহী পাতি দিছোঁ। আনফালে পটল ফ্ৰাই হৈ গ'ল, পনীৰ বনাম। এইফালে আকৌ সিডাল কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া মিঠাতেল দিছোঁ, পাঁচফোৰণ দি দিছোঁ, ইয়াত পনীৰ বহাই দিছোঁ, নহৰু দিছোঁ অলপ, ৰংচঙা হৈছে আৰু এতিয়া নিমখ দিছোঁ, নিদিওঁ মই এয়া জ্বলা গুড়া, জিৰা গুড়া অলপ এইখিনি মছলা দিম আৰু কিন্তু হালধি নিদিওঁ। অলপ ভাজি ল'ম, কঁঠালৰ গুটি তাৰপিছত দাইলখিনি দিম, ল'লোঁ দাইলখিনি দি সাৰৰ আঞ্জা খাবই লাগে, স্বাস্থ্যৰ কাৰণে ভাল, মানে টেঙা জোল সাৰৰ আঞ্জা এইবিলাক থাকিবই লাগে। লৰাই দিম তল ওপৰ কৰি, ঢাকনি মাৰি থৈ দিম ভাজিবলৈ। বাকী আপোনালোকক দেখাইছোঁ কেনেকুৱা হয়। খোৱা চয়দা দিম, খোৱা চয়দা দি দিছোঁ মই, এইডালো হ'ব আৰু মই অৱস্থা। পনীৰ ফ্ৰাই হৈ গ'ল, এয়া হৈ গ'ল আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ফ'ল' কৰিব নাপাহৰিব। আজিলৈ ইমানে, বাই।